হাই ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? নিশ্চয় ভালে আছে। আমিও ভালে আছোঁ, কিন্তু আজি দুদিনমান হ'ল মোৰ হাজবেণ্ডৰ মোৰ ককা শহুৰ ঢুকাইছে। তো এইকাৰণে মই ৰেচিপি ভিডিঅ' একো দিব পৰা নাই। ভাবিলোঁ আপোনাৰ লগতো শ্বেয়াৰ কৰোঁ কথাখিনি, সেইকাৰণে ভিডিঅ'টো বনালোঁ। আৰু 11 দিন বা মই দিব পাৰোঁ কি নোৱাৰোঁ নাজানো। মই কাটি কেনে আনিছোঁ। চাওক, তাই মোৰ কাৰণে তিয়ঁহ কাটি আনি দিছে। তিয়ঁহ কাটি আনি দিছে তাই মোৰ কাৰণে। কাৰণ 11 দিনৰ পিছত আমাৰ শ্ৰাদ্ধ হয়, কাজ হয়। লৱণ দিয়ে। ভাবিলোঁ তাৰপিছতে ভিডিঅ' দিব পাৰোঁ, যদি পাৰোঁ তাৰ আগতো মই ভিডিঅ' দিব চেষ্টা কৰিম। লৱণ দিয়েছে।